হেল্ল' দোস্তো, কি খবৰ? আপোনালোকৰ মাজলৈ অৰুণোদয় 3.0 এটা বিগ আপডেট লৈ আহিছোঁ। অৰুণোদয় 3.0 পইচাটো 17 ছেপ্টেম্বৰ তাৰিখে দিয়াৰ কথা আছিল, কিন্তু চৰকাৰে এতিয়া এই আঁচনিখনক লৈ এটা যথেষ্ট গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। আৰু এই সালসলনি অনুসৰি আপোনালোকে 17 ছেপ্টেম্বৰ অৰ্থাৎ আজি আপোনালোকে টকাটো নাপায়। আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিল বা যিসকল মহিলাই আগৰ পৰা টকাটো লাভ কৰি আছিল, তেওঁলোককো নতুনকৈ আবেদন কৰিব কৈছিল। আপোনালোকে নিশ্চয় এখন পত্ৰ বা কিতাপ লাভ কৰিছে। আপোনালোকৰ পইচাটো 17 ছেপ্টেম্বৰ অৰ্থাৎ আজি দিয়া কথা আছিল, কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ আপডেট আহিছে। এই আপডেটটো অনুসৰি আপোনালোকে কিমান তাৰিখৰ পৰা টকাটো পাব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু এইখন হৈছে নটিচখন, ইয়াত আপোনালোকে চাব পাৰে 17 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকক টকাটো দিয়াৰ কথা আছিল, কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকক 25 ছেপ্টেম্বৰ 2025 তাৰিখে আপোনালোকে অৰুণোদয় 3.0 টকাটো লাভ কৰিব পাৰিব। আৰু ইয়াত লিখিছে পুৱা 10:30 বজাত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰা গুৱাহাটী। কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান, মুখ্য অতিথি থাকিব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। তাৰ পৰা এই পইচাটো দিয়া আৰম্ভ কৰিব। আৰু ইয়াত লিখিছে 38 লাখ পৰিয়ালক নতুনকৈ অন্তৰ্ভুক্ত কৰিছে 3.0 কাৰণে, অৰুণোদয় 3.0 কাৰণে। চ' এইটোৱে ইনফৰ্মেশ্যন দিবলগীয়া আছে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। থেংক ইউ ভিডিঅ' চোৱাৰ বাবে।